নমস্কাৰ। আজি যিটো ঘটনা আপোনালোকক ক'বলৈ গৈ আছোঁ সেইটো মোৰ লগত হৈ যোৱা এটা ঘটনা। আৰু এই ঘটনাটো যেতিয়া মোৰ বয়স প্ৰায় 18 বছৰমান আছিলে তেতিয়া মোৰ লগত হৈছিলে। আৰু সেইদিনাখন মই দেখিছিলোঁ এনেকুৱা এটা বস্তু যিটো আজি আপোনালোকক এই সাধুৰূপে মই ক'বৰ কাৰণে বিচাৰিছোঁ। মই তেতিয়া ক্লাছ 10ত মেট্ৰিক দিবলৈ কাৰণে ৰেডি হৈ আছিলোঁ। আৰু মেট্ৰিক দিবলৈ কাৰণে ৰেডি হৈ আছিলোঁ তো ৰাতি খুব দেৰিলৈকে পঢ়োঁ, 12:30 এটালৈকে আমি পঢ়োঁ। তো সেনেকৈ যেতিয়া মই পঢ়াৰ সময়ত আমাৰ গাঁৱৰ তেতিয়া কাৰেণ্ট বুলি কোৱা বস্তুটো নাছিলেই। কাৰেণ্ট যেতিয়া নাছিলে আমি চাকি বা লেম্প লৈ পেলাই আমি পঢ়োঁ। তো সেইদিনাখন ৰাতি ঠিক সেনেকৈ পঢ়ি আছিলোঁ আৰু জোনাক ৰাতি আছিল। মোৰ এতিয়া মনত আছে, জোনাকৰ ৰাতি আছিল। পঢ়ি আছিলোঁ, প্ৰায় 1টামান বাজিছে, 1:15 হৈছে। হাতত মই লেম্পটো লৈ পেচাব লাগিলে যিহেতু হাতত লেম্পটো লৈ মই বাহিৰত ওলাই আহিলোঁ। আহি মই ইফালে সিফালে চালোঁ, চাই মই পেচাব কৰিব আৰম্ভ কৰিলোঁ। তেতিয়া বাৰিষা ছিজন আছিলে। পানী কম পৰিমাণে শুকান হৈছে একদম, কিন্তু পথাৰবিলাক শুকাই যোৱা নাছিলে। পানী আছিলে, কম বেছি পৰিমাণে পানী আছিলে পথাৰত। কিন্তু আমাৰ গাঁওখন অলপমান দ জেগা হয়, পানী আছিলে পথাৰত। মই দেখিলোঁ দূৰত কমচে কম 700-800 মিটাৰমানৰ আগত এটা মানুহ থিয় দি থকা দেখিলোঁ। তাৰপিছত দেখিছোঁ যে মানুহটো অলপমান পিছতে পানীত চপকৈ গৈ আছে। দেখিলোঁ ইমান দ পানীত মানুহটো খোজকাঢ়িছে কেনেকৈ? খোজকাঢ়িছে? মই ভাবিছোঁ বৰশী পতা মানুহ, মিয়া মানুহবিলাকে বৰশী পাতিব আহিছে চাগে। মোৰ টোপনিটো ভাঙক বুলি মই অলপমান ইপেন সিপেন কৰি দিছোঁ চোতালতে। ইফালৰ পৰা সিফাল। মোৰ লেমৰ পোহৰটো দেখা পাই সি মোক দেখিলে চাগে। যেতিয়া মোক সি দেখিলে, একে কোবে আহি আমাৰ ঢাপৰতে এজোপা শিমলু গছ আছিলে, সেই ঢাপৰ শিমলু গছজোপা তলত একদম দৌৰি আহিছে, ঝপ কৰি পানীত দৌৰি আহি শিমলুজোপাৰ তলত আহি ৰখি গ'ল। মই চাইছোঁ সি শিমলুজোপাৰ তলত আহি ৰখিছে, নাইকিয়া হৈ গ'ল। তাৰপিছত মই ধ্যান দিছোঁ এই মানুহটো কিমান স্পীডত কেনেকৈ পালেহি। মোৰ গাটো বেজবজাইছে, গাৰ লোমবিলাকত দাং খাই গৈছে। মই ভাবিছোঁ এইটো মানুহ নহয় নেকি, কিবা বেলেগহে বস্তু হ'ব চাগে। শুনা পাই থাকোঁ ইয়াত এটা মোৱাকণ আছে বুলি, মাথা নাইকিয়া এটা ভূত আছে বুলি। সেইটোৱে নেকি আইডিয়া লগালোঁ মই। তাৰপিছত দেখিলোঁ অলপমান সময় ৰখি থকাৰ পিছত মোৰ বাৰাণ্ডাতে আহিলোঁ, উঠি পেলাই মই ৰখি আছোঁ। মই চাই আছোঁ সিপানৰ পৰা সি লাহেকৈ শিমলুজোপা সিপানৰ পৰা বাহিৰত ওলাইছে আৰু প্ৰায় 12 ফুটমান লম্বা এটা মানুহ, হাত ভৰিবিলাক একদম ক্ষীণ, মাথাটো নাই। সি আমাৰ ঘৰৰ ফালে লাহে খোজ দি আহিবলৈ আৰম্ভ কৰিছে। দেখিলোঁ ভয়ত মই একদম ত্ৰিভুৱন দেখি দিলোঁ। মই চিঞৰিব ল'লোঁ, মা দেউতা কি হ'ল, এইটো কিবা ওলাইছে বুলি চিঞৰি লেম্প চেম্প পেলাই সেইখিনিয়ে দৰ্জা ধামকৈ খুলি একদম ভিতৰত। মায়ে উঠিলে, দেউতা উঠিলে। উঠাৰ পিছত সিহঁতেকেইটা আহি বাহিৰত চালে, একো নাই দেখা। মায়ে দেউতাক ক'লে ইমান দেৰিলৈকে পঢ়া কি কথা আছে, অকলে ৰাতি যোৱা কথা কি কথা আছে, আমাক মাত দিব পাৰোঁ, একেলগে গ'লোঁ হয়। প্ৰায় 2004 মানৰ ঘটনা মই আপোনালোকক কৈ আছোঁ। 2004 মানৰ ঘটনা কৈ আছোঁ। তেতিয়াতো গম পায় আপোনালোকে, গাঁওবোৰবিলাকত তেতিয়া কাৰেণ্ট নাছিলেই। আৰু সেনেকৈ আমাৰ সেইখিনি মানুহে তেতিয়া সেনেকৈ পঢ়ি মেট্ৰিক বা যিকোনো পৰীক্ষা আমি সেনেকৈ দিছিলোঁ। কিন্তু তাৰ আগতেই এই ঘটনাটো মোৰ লগত হোৱাৰ আগতে আমাৰ গাঁৱত, ওচৰৰ এখন গাঁও, সেই গাঁওখনত এটা ঘটনা হৈছিলে। যিটো বস্তু মই দেখিছিলোঁ সেই বস্তুটো সেই মানুহটোৱে দেখিছিলে। আৰু দেখাৰ পিছত সেই মানুহটো মৃত্যু মুখত পৰিছিলে। আচলতে হৈছিল কি, মই যিহেতু সেই মানুহটোৰ ভূতটো দেখি মই অনুভৱ কৰিলোঁ কি সেই মানুহটোৱে যিটো কথা কৈছিলে, সেই মানুহটো যেনেকৈ মৰিছিলে সেইটো সঁচা ঘটনা। আচলতে মানুহটো ৰাতি ক'ৰবাত পাঠৰ পৰা আহি আছিলে, নামৰ পৰা আহি আছিলে ৰাতি প্ৰায় 12টামান বাজিছে। পথাৰৰ মাজৰ ৰাস্তা, কেঁচা ৰাস্তা, মানুহটোৱে লাহে আহি আছে। এখন গাঁৱৰ পৰা এখন গাঁৱৰ মাজত অলপমান খালী ৰাস্তা আছিল। তেতিয়া আহি থাকোঁতে সি দেখিলে পথাৰৰ মাজত এটা মানুহ, বৰ ওখ টাইপ। বৰশী পতা মানুহটোতো ইমান ওখ ডাঙৰ মানুহ নহয়। সি হিচাপ লগালে এইটো কিবা
চোৰ তোৰ হ'ব নেকি, বা কোনোবাই কিবা জাল চোৰ বা কিবা কোনোবা আছে বা মহ বা পথাৰত যা মানে ঘৰ আছে তাৰপৰা হাঁহ চাহ চুৰ কৰিব আহিছিলে, সেনেকুৱা ভাবিলে। সেই মানুহজনে কোৱা মতে সেনেকুৱা ভাবি মানুহটোৱে তাৰপিনে এটা টৰ্চ লাইটটো মাৰি দিলে। মাৰি দিয়াৰ লগে লগে সেই বস্তুটো ইমানেই বেগে আহি সেই মানুহটোৰ ওচৰত আহি একদম বিলকুল খাৰা হৈ গ'ল, একদম মুখামুখি খাৰা হৈ গ'ল। মুখামুখি যেতিয়া খাৰা হৈ গ'ল, সি দেখিলে প্ৰায় 10-12 ফুট ওখ মানুহ এটা তাৰ সন্মুখত যেতিয়া খাৰা হৈ গ'ল, মাথাটো নাই, হাত ভৰিবিলাক একদম ক্ষীণ, একো নাই গাত, যেনে তেনে চালে হাড়ে লাগি থকা এটা ওখ মানুহ টাইপ, মাথাটো নাই। দেখিয়ে লগত মানুহটো বেহুচ হৈ পৰি গ'ল। ৰাতিপুৱা সময়ত মানুহবিলাকে যেতিয়া গৰু লৈ পথাৰ দি আহে, দেখিলে মানুহ এটা বেহুচ পৰি আছে। মানুহবিলাকে উঠাই দাঙি কৰি লৈ ঘৰত লৈ গ'ল। পানী চানী মুখে চুখে মাৰিলে, মানুহটো হুঁচ আহি ক'লে কি, মই ৰাতি বহুত বেয়া অৱস্থাত দেখিছিলোঁ, এনেকুৱা তেনেকুৱা হৈছিলে, মোক এনেকুৱা এটা মোৱাকণ দেখিছিলোঁ। আচলতে আমাৰ অসমীয়া ভাষাত এইটো মোৱাকণ বুলি কয়, মানে মাথা নথকা ভূত, মোৱাকণ বুলি কয়। এটা মোৱাকণ দেখিছিলোঁ আৰু মোৱাকণটোৱে মোক একদম সন্মুখত আহি খাৰা হৈছিলে। মই ভাবিলোঁ কি মই মৰিলোৱে। তাৰপিছত মানুহটোৱে অলপমান দেৰি 1-2 ঘণ্টা পিছত মানুহটোৰ জ্বৰ উঠিব ল'লে, লাহে জ্বৰ উঠি ইমান জ্বৰ হৈ গ'ল, হস্পিটেলাইজ হৈ গ'ল। হস্পিটেলত দেখালে, বেজি চেজি দিয়ে, জ্বৰটো নামে, আকৌ জ্বৰটো উঠে, বেজি চেজি দিয়ে, জ্বৰটো নামে, আকৌ জ্বৰটো উঠে। কবিৰাজক দেখাৰ পিছত পানী চানী জাৰি দিলে, দুদিনমান ভাল হ'ল। ভাল হোৱাৰ পিছত কিন্তু মানুহটো আকৌ লাহেকৈ সেই বেমাৰটো আকৌ আৰম্ভ হ'ল। ভয় খাই থাকে মানুহটোৱে, তাক দেখি থাকে বাৰে। তাৰপিছত লাহেকৈ কিছুদিনৰ পিছত মানুহটো মৰি গ'ল। আৰু এইটো এটা সঁচা ঘটনা হয়, যিটো মই নিজে দেখিছোঁ বা সেই মানুহজনৰ লগত হৈছে। বন্ধুসকল, যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ।